হেল্ল', সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 82 সংখ্যক যি আমাৰ ৰৌমৰীয়াৰ চেতিয়াপাৰা জিকনি সংঘত অনুষ্ঠানটি আছিলে। তো আজি সমাপ্ত দিন, গতিকে বিভিন্ন জনগোষ্ঠী আহি উপস্থিত হৈছেহি আৰু বিভিন্ন জনগোষ্ঠী লগ হৈ পেলাই শোভাযাত্ৰাটো আৰম্ভ কৰিব। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক শেষলৈকে, ময়ো চাওঁ, আপোনালোককো দেখাম। আৰু যদি ভাল পায় কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা লাগিলে। ব'লক।
Thank you.